আৰু এজন মোৰ লগত আছে ৰঞ্জিত চেত্ৰী। এতিয়া আমি ধুনীয়াকৈ জলফাইখিনি পাৰি ল'লোঁ আৰু এক্টিং হ'ল বাৰু, সৰু ডাঙৰ মিক্স কৰি পাৰিছোঁ। জলফাইখিনি ধুনীয়াকৈ অলপ সিজাই ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ হালধি অলপ দিম, হালধি অলপ দিছোঁ, নিমখ দি লওঁ অলপ। এতিয়া মিশ্ৰণ কৰি দিম। জলফাইখিনি ধুনীয়াকৈ শুকুৱাই ল'লোঁ। জিৰা আৰু পাঁচফোৰণ গুড়া কৰি ল'লোঁ। গুড়া পাঁচফোৰণ জিৰাৰ লগত এতিয়া নিপিচা জিৰা, গোটা জিৰা অলপ, ইয়াৰ লগত গোটা জিৰা অলপ দিম। ৰ'ব 1 মিনিট। গা ধুইছোঁ। এতিয়া আমি ধুনীয়াকৈ জলফাইখিনি বৈয়ামত ভৰাই ল'লোঁ, ভৰাই ল'লোঁ ধুনীয়াকৈ। আৰু এইটো জলফাই হয়, বেছি নাম লৈছোঁ।